আৰু এটা কথা গাইছ একদম স্পেচিয়েল কথা দেই আজি হল ধ্ৰুৱমৰ বাৰ্থডে হয় গাইছ ই আজি পুৰা একদম 3 বছৰৰ হৈ গেল মানে আৰু আপোনালোকক কৈ দিম ধ্ৰুৱম কোন হয় গাইছ ধ্ৰুৱম হয় মোৰ ভাগিন এইটো অলপ জুম কৰি দিছে এইটো ধ্ৰুৱমাতৰ ঘৰ আৰু গাইছ ইফালে খানাৰ আমাৰ প্ৰিপাৰেচন গিলা চলি আছে ধুনীয়াকে ইফালে লোকেল চৰে একদম পুৰা খানা হৈ যাব আজি পিছত কাটব লাগিব দে লাহে লাহে এইটো গাইছ কেক কেক বাৰ্থডে বয়ৰ পুৰা এক্সাইটমেণ্ট ভাংচি ভাংচি একো নহয় মই পুৰা একদম মাংস ভাগা পাল্লাত পৰি গেলো ইফালে কৰিব লাগিব লোকেল মুৰ্গী পুৰা একদম হাই হেল্ল' ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰিলু ভাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ গাইছ আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰি দিছোঁ ধ্ৰুৱমৰ লগত এটা কথা গাইছ একদম স্পেচিয়েল কথা দেই গাইছ আপোনালোকক কৈ আছোঁ মানে আজি হ'ল ধ্ৰুৱমৰ বাৰ্থডে হয় গাইছ আজি হ'ল ধ্ৰুৱমৰ হেপী বাৰ্থডে না তো ই আজি পুৰা একদম 3 বছৰৰ হৈ গেল মানে আৰু আজি পুৰা পাৰ্টি হ'ব গাইছ কেক লোকেল চৰে একদম ধামাকা বেলুন চেলুন থাকিব ন গাইছ আজি পুৱাই পুৱাই একদম ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আজি ধ্ৰুৱমৰ বাৰ্থডে আপোনালোকে টাইটেল থাম্বনেল দেখা পাই গমেই পাই গৈছে চাগে তো ইফালে আছে আমাৰ আছাম ট্ৰেক্টৰটো মানে লাহে লাহে ডাঙৰ হ'ব ধৰিছে আৰু সিটো অলপমান ডাঙৰ হ'ব ধৰিছে আৰু লাহে লাহে তো ধুনীয়াকৈ ডাঙৰ হৈ আছে আৰু ইফালে মোৰ গাইছ নাৰিকল পুলিটো আৰু সেইফালে এটা আছে তো ইও লাহে লাহে ডাঙৰ হৈ আছে আৰু তো গাইছ আজি ধ্ৰুৱমৰ বাৰ্থডে বুলি কেনে পুৰা একদম ধামাকা পাৰ্টি কৰিব লাগিব আৰু কিছুমান কামো আছে তো সেইগিলা কামগিলা লাহে লাহে কৰি আছোঁ বৰ্তমান আৰু ছয়গাঙত যাব আছে কেক চেক আনিব আছে বৰ্তমান একো অনা হোৱা নাই বৰ্তমান আজি পুৱাতো গাঁৱত হোৱা নাই আমি ফ্ৰেছ একো হোৱা নাই দেই গাইছ আজি পুৰা একদম ঠাণ্ডাৰ বতৰ একদম এইয়া কুঁৱলী হৈ গৈছিলে এতিয়া মোটামুটি 10টামান বাজিলা তো অলপ কুঁৱলীগিলা কমিলা মানে অলপ 6টামান বাজা থাকোঁতে যিটোহে একদম কুঁৱা দিছিল নহয় গাইছ তো এইখিনিমান আৰু সেইখিনি মানে দেখা নাপায় মানে 10 ফুট মানৰ এনেকুৱা ডিফাৰেঞ্চ হ'ব আৰু তো সেইখিনিকে দেখা নাপায় গাইছ এনেকুৱা কুঁৱা দিছিলে মানে তো এতিয়া লাহে লাহে কুঁৱাবিলাক কমিব ধৰিছে আৰু লাহে লাহে কামবিলাকো আৰম্ভ কৰি দিম আৰু গাইছ আৰু আপোনালোকক কৈ দিম ধ্ৰুৱম কোন হয় গাইছ ধ্ৰুৱম হয় মোৰ ভাগিন আৰু মোৰ মানে বাইদেউৰ ছোৱালী হয় ধ্ৰুৱম আৰু মোৰ আমাৰ ওচৰতে বিয়া হৈছে তো আমাৰ বৰমায়ৰ ছোৱালী হয় আমাৰ যিটো বাইদেউটো এইটো আমাৰ ৰাণীৰ ঘৰ এইটো হ'ল ঘৰটো এইটো অলপ জুম কৰি দিছে এইটো ধ্ৰুৱমাতৰ ঘৰ তো এই কি কবি বাৰ্থডে বুলি আজি তামান পাৰ্টি হ'ব গাইছ কো মোৰ হেপী বাৰ্থডে কো মই হেপী বাৰ্থডে গাইছ খাবলৈ আহিবি দেই হেপী বাৰ্থডে লোকেল চৰে আছে আৰু গাইছ মোৰো ইফালে মানে হঠাৎ এটা মিটিঙত আহিব লগা হ'ল মানে কিহৰ মিটিং আপোনালোকক কৈ আছোঁ মানে এইটো হ'ল গাইছ মাঘৰ বিহু খানা খোৱাৰ মিটিং হয় মানে গাঁৱত আমাৰ মাঘৰ বিহু খায়তো তো তাৰে আমাৰ পইচা তুলি আছে মানে খানা খোৱা মিটিংবোৰত তো 100কে তুলিছে আৰু মানে একজনত আমাৰ যেনেকৈ 4জন আছে 400 টকা হ'ব এইটো মাঘৰ বিহুৰ খানা গাইছ আৰু গাইছ ইফালে খানাৰ আমাৰ প্ৰিপাৰেশ্যনগিলা চলি আছে ধুনীয়াকৈ ইফালে বনাই আছে আঞ্জা ইফালে গৰম পানী কৰি দিছোঁ আৰু ইফালে আমাৰ ধ্ৰুৱমৰ পাপা CRPF দাদা গাইছ লোকেল চৰে একদম পুৰা খানা হৈ যাব আজি লোকেল চৰে আৰু আমাৰ বাৰ্থডে বয় পুৰা একদম প্ৰসাদ খাই আছে মানে প্ৰসাদ খাব হৈ গ'ল ধুনীয়াকৈ এইখিনি খাই কেনে ফটাফট চৰেবিলাক এইবিলাক চাফা কৰিব লাগে পুৰা একদম গৰম পানী ৰেডি হৈ আছে আৰু আমাৰ ইফালে পুৰা একদম চৰে বাচা প্ৰচেছিং আৰম্ভ হৈ গ'ল আৰু ইফালে ধ্ৰুৱম এই বাৰ্থডে বয় গাড়ীখন কাই আনি দিছি হা মাহীহঁতে কি গাড়ী হয় ন এইখন ডাঙৰ গাড়ী নেকি মাথা শিকিৰে গেল যোন হৈছে আৰু তোৰ নতুন গাড়ী গাইছ মাথা শিকিৰে দিল খং উঠছি চাফা কৰি আছোঁ একদম লোকেল চৰে একদম আজি আছে ক্ৰিকেট খেলা অলপ পিছত এইখিনি চাফা কৰি কিনে ক্ৰিকেট খেলা মানে ইফালে ময়ো আহি গ'লোঁ হঠাৎ একদম ক্ৰিকেট খেলিবলৈ হঠাৎ বেচটো ৰাখি দিছে আজি গাইছ হঠাৎ কামবিলাক হৈ আছে আজি তো ধুনীয়াকৈ আমাৰ গাঁৱৰে ওচৰৰে এটা গাঁও সিটা আহিছে মেটচ খেলিবলৈ আৰু ধুনীয়াকৈ খেলিলোঁ আৰু গাইছ খেলিলোঁ একদম বেয়াকৈ হাৰি গ'লোঁ দুখন মেটচ হাৰি গ'লোঁ উপায় নাই দে আৰু গাইছ কেতিয়াবা হাৰিব লগা হয় ইফালে মেটচ চলি আছে পুৰা 53 ৰান 8টা উইকেট ফুৰিল 9টা উইকেট ফুৰিল পানী সৰা দিছি গাইছ 6 অভাৰ ৰানিং আজি হাৰলোঁ দিয়া ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ গাইছ আমাৰ মেচকান হৈ আছে জাৰুগাঙৰ লগত ই আমাৰ জাৰুগাঙৰ অপেনাৰ 10 কেনে হা বঢ়িয়া না অপেনাৰ আছা তই এটাতে ধুবি নেকি
क्या बोला तूने? মেছেজ খেলি আহিলোঁ এতিয়া খানা হৈছে না নাই ফটাফট যাই কিনে খবৰ লংগাই না কি কয় মেচ মানে দোকান খেলিছিলোঁ দোকানত বেয়া হ'ল দে গাইছ উপায় নাই আৰু মানে গাইছ প্ৰেক্টিছ নাই না তাৰ কাৰণে অলপ বেয়া হৈ গ'ল আৰু লাগাতাৰ প্ৰেক্টিছ কৰিম এতিয়া আৰু খেলা আহি আছে মোটামুটি লীগ পাতিছে তাৰমানে অলপ দূৰ আগত আমাৰ গাঁৱৰ পৰা অলপ দূৰ হয় তো তাতে বহুত খেলা আহি আছে গাইছ তাতে আপোনালোকক খেলা দেখাব লাগিব গাড়ীগিলা মানে পিকনিকৰ গাড়ীগিলা উকিয়ামটো পৰে না আমাৰ ইফালে উকিয়াম পিকনিক প্লেচটো তো গাড়ীগিলা তামাম আহি আছে তামাম একদম জিংকি তিংকি আহি গাইছ গাড়ীগিলা মই এইফালে ফাইনেলি একদম মেছেজ খেলি আহি পালোঁ গাইছ আৰু এইফালে পুৰা ডেকৰেশ্যন মানে আৰম্ভ কৰি দিছে এইফালে থ'ব মোৰ বাৰ্থডে ডেকৰেশ্যন এই সোণু বাইদেউ এইফালে ধুনীয়াকৈ ডেকৰেশ্যন কৰি আছে ইয়াতে কেক কটা হ'ব দছ কেকটো কয় এইফালে আমাৰ ছাৰ অলপ লুকাই আছে মানে এই কেমেৰা লাজ কৰে না ইফালে লাইটটো কিয় নুমাই দিলি জ্বলাই দিন না অলপ ভাল লগাব আমি মানে ফাইনেল বাকী অলপ ফাইনেল হেৰিত আহিব বাকী আছে এতিয়া ধুনীয়াকৈ লিখা আছে বেলুনত হেপী বাৰ্থডে না কি কয় ছাৰ ধুনীয়াকৈ ডেকৰেশ্যন এই আৰু নহয় ইয়াতে অলপ কিবা মিচিং লাগি আছে না ইয়াতে অলপ মিচিং লাগি আছে কিন্তু কি কৰিব আৰু মিচিঙতে কিচিং কৰি দিব লাগিব ইয়াতে কিবা এটা মিচিং লাগি আছে তো গাইছ কি মিচিং লাগি আছে আপোনালোকক কৈ আছোঁ ইয়াতে হেপী বাৰ্থডে এইটো মানে বেলুনটো লগাব লাগিছিলে কি তোৰ পইচা নহ'ল নেকি মই অলপ খুজিব আছিলে তাৰ মানে টাইম শ্বৰ্টৰ কাৰণে বস্তুবিলাক কাভাৰ কৰিব নোৱাৰে আচ্ছা হয় নেকি অকলে মন কথাটো আচ্ছা আপুনি অলপ চাপৰি ষ্টাইল মাৰি দিলি নেকি গাইছ বেলেগ ষ্টাইল মাৰি দিছে মানে এটা ওপৰত কোট পিন্ধি আছে আৰু তলত কি পিন্ধিছে গাইছ দেখাম নেকি হাফেন মিলছে কিন্তু আৰু তাতে চিৰা হাফেন ইয়াৰ আৰু চাপৰি কৰা মানুহ বুলি কয় নেকি হা কি বুলি ক'ম আৰু চেপ্তা মালিক গিলা দে ভালকে বেজ্জেতি মানে গাইছ বহুত বেজ্জেতি দিব লাগিব ওপৰত পুৰা কোট মাৰি আছে আৰু তলত হ'লে পুৰা হাফেন চিৰা হাফেন আমাৰ ইফালে ভাগিন পাৰ্টি পুৰা একদম বহি গৈছি চাৰিটাও ভাগিন ইয়াৰে বাৰ্থডে আজি কি কৰি আছে কি কৰি আছে কি কৰি আছা ভিডিঅ' চাই আছা ভিডিঅ' বন্ধ কৰ খং উঠবদে গাইছ খং উঠবদে এই ভিডিঅ' বন্ধ কৰিলে খং উঠে এইয়া কান্দিবা ধৰিছে ভিডিঅ' বন্ধ কৰিলে কান্দব ভিডিঅ' বন্ধ কৰ ৰিক্সা গাইছে একদম আমাৰ মোবাইল পাগল শুনো মোবাইলটা খুলি দি গিয়া খং উঠছি এই তুই সোনু মাহী খুলি দিব বাৰ্থডে বয়াৰ কান্দে নেকি অলপ জকালো গাইছ অলপ ধেমালি কৰিলোঁ মানে জকালো বাৰ্থডেৰ কথা না তামাম মোবাইল চাই তোৰ তাৰ কাৰণে অলপ বন্ধ কৰি দিছিলোঁ তামাম খং উঠে মানে মোবাইলটো অলপ বন্ধ কৰি দিলোঁ আৰু বন্ধ কৰি দিম নেকি এই চকুৰ পানী গাইছ ৰাঙা পৰি গৈছে চকু হ'ব মানে এইটো আকৌ গেটাছ এটা দিব লাগিব কি গেটাছ দিব লাগিব এনে কি গেটাছ দিব লাগিব এটা শুকান খাতিৰে গেটাছটো দিলে মুখখন পকাই নকলেও হ'ব নেকি এনে আমাক গাহৰি খোৱা খাতি ৰভা বুলি জানে বস্তু বুজি নাপায় এনেও গাইছ আমাক গাহৰি খোৱা খাতি ৰভা বুলি জানে ঘূৰাই নকলেও হ'ব না কি কয় ইফালে লাইট চাইট নুমাই থাকিলে ইন্দ্ৰটো নতুন ঘৰ মানে বেছি দিন হোৱা নাই লোৱা ইফালে পুৰা একদম চিলিম টিলিম বঢ়িয়া এনেকৈ আছে এইটো হয় ফল চিলিং আৰু এতিয়া কিবা কালাৰ চালাৰ কৰি কিনে ষ্টিকাৰ লগাইছে ধুনীয়াকৈ আৰু এইফালে চবত আৰু লাইটটো জ্বলাই দেখাওঁ দিম ৰ গাইছ লাইট চাই লওক একবাৰ গাই শুনা না লাইটটো বন্ধ কৰিম দে গাইছ ইফালে আৰু মালিকে অলপ কনজুচ না লাইটকেইটা কিয় জ্বলাই দিছা বুলি কিনে লাইনৰ বিল অলপ বেছিকৈ উঠব বুলি কিনে ক'ব না অলপ লাইটকেইটা বন্ধ কৰি থৈ দিম দে তামাম খং উঠি আছে আজি বাৰ্থডে খং নুঠেতো अपना स्टाइल में छपरी स्टाइल में हैप्पी बर्थडे डियर शुभा माँ को बोला मजा आया वाह क्या सीन है
No, 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 no. Oh my God! Barter itu enjoy guys, barter itu enjoy कैसा हुलिया बदल गया ना, हुलिया बदल गया। हाँ ये देखो सबका सबका हुलिया बदल गया गाइस। আৰু গাইছ আমি কেক কাটিলো এতিয়া ফাইনেলি ইফালে ধুনীয়াকে ভাগ ভাগ কৰি আছে মানে সবকো দিয়া হ'ব এতিয়া কেক অলপ ইমান লেকেটা কেকটো এই ভুলি যাওঁতে হ'ল না দেৰি হ'ল বাৰ্থডে বুলি খাই দিলো আই মজা লাগছে মজা মানে হেমা মালিনী দি মুখ চাখান দি মই মুচিয়ে লং ৰ মাইকেল বছ ইফালে বছ কি হ'ল হা কেক লেটা খালি নেকি মই পুৰা একদম মাংস ভাগা পালাত পৰি গেলো ইফালে পুৰা একদম বাতি বাতি প্লেট প্লেট কৰিব লাগিব লোকেল মুৰ্গী পুৰা একদম ইফালে আমাৰ বাৰ্থডে পুৰা ভাত খাই আছে চালা হৈছে নেকি নাই এইটো লোকেল মুৰ্গী হে গাহৰিও নাই ব্ৰইলাৰো নাই লোকেল মুৰ্গী এইটো না পুৰা একদম ভাত খোৱাত বিজি গাইছ অলপ পিছত ভাত চাত খাই কেনে বাৰ্থডে বয় ফিউজ যাব আৰু তো গাইছ কালি ধুনীয়াকৈ ধুব মোৰ বাৰ্থডে চাৰ্থডে খাই একদম ঘৰত আহি গ'লোঁ ধুনীয়াকৈ তো ভিডিঅ'টো সিমানতে এণ্ড কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি আমাৰ চেনেলত নতুন কোনোবা আহিছে তো বহুত থেংক ইউ আৰু এটা ছাবস্ক্ৰাইব কৰি দি যাব গাইছ তো মই যাব লৈছোঁ ধুনীয়াকৈ এতিয়া চানডুবি তো নেক্সট ভিডিঅ'ত দেখাইছোঁ আপোনালোকক চানডুবি ফেষ্টিভেলৰ অলপ ৰমক চমক গাইছ তো এক্সাইটমেণ্ট হৈ থাকক ময়ো বঢ়িয়াকৈ এক্সাইটমেণ্ট হৈ আছোঁ তো চালোঁ এতিয়া চালতেহে নেক্সট ভিডিঅ'ত চাব দেই গাইছ